ভৈৰৱকুণ্ডলৈ যাই আছোঁ আৰু হেল্ল' গাইজ নমস্কাৰ, মই পুলক বৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ গোটেইকেইটা লগে মিলি ডাউজি আৰু ডাউজিলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি ডাউজিলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ ইউটিউবাৰ আহিছে আমাৰ লগত, গতিকে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আজি দেখাই যাম। আপোনালোকৰ ভিডিঅ'টো সকলোৱে চাই যাব। ধন্যবাদ গাইজ। এয়া আমি গৈ আছোঁ এতিয়া গোটেইকেইজনে মিলি পেলাই গোটেইকেইজনে চাইকেল লৈ পেলাই যাই আছোঁ। আৰু ইয়াতে ফালে আছে সুব্ৰত, ৰিপন, তাৰপিছত ধন, ৰূপম, তাৰপিছত এয়া আমাৰ ঋতুৰাজ। গতিকে গোটেইকেইটাই গৈ আছোঁ আৰু বেছি টাইম নালাগে, আৰু কিমান লাগিব? আৰু 13 মিনিট আৰু 18 মিনিট লাগিব। কেই কিলোমিটাৰ আছে আৰু কেই কিলোমিটাৰ আছে? আৰু 4-5 কিলোমিটাৰমান হ'ব আৰু গতিকে যাই পামে। এয়া আমি অভাৰব্ৰিজৰ তলে তলে এতিয়া গৈ আছোঁ। ডাউজিলৈ বেছি নাই আৰু গৈ আছোঁ। ৰিপনক কিবা ক'ব? কিবা কৈ দিয়া আকৌ। কিমান দূৰ আছে? এইটো হেৰিটো আৰু নহয়, এইটো 7 কিলোমিটাৰ আছে আৰু আছেই আৰু 7 কিলোমিটাৰ আছে। 7 কিলোমিটাৰ আছে আৰু আমি প্ৰতি ঘণ্টাত 2 কিলোমিটাৰকৈ গৈছোঁ। আমাৰ স্পীডটো বেছি হৈছে অলপ, তাৰ কাৰণে অলপ দেৰি লাগিব, অলপ যুঁজু লাগিলে। আৰু আহক আমি ভিডিঅ'টো আগলৈ যাব পাৰোঁ। কি কয় কথা আমি গৈ আছোঁ এতিয়া আৰু আপোনালোকক জনাইছোঁ ইতিমধ্যে আমি বেছি নাই আৰু গতিকে এই ৰ'দো আৰু গতিকে লাহে গৈ আছোঁ। আৰু আমাৰ পাৰেঙাও ভিডিঅ' বনাই চাই আছে আৰু গতিকে জাগাখিনি বোলে অলপ ভাল লাগে, কিন্তু আমি শুনিছোঁ তাৰ কাৰণে সেইকাৰণে আহিছোঁ। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়, গতিকে নাহিলে বেয়া দেখা পায়। বহুত আঁতৰৰ পৰা আহে বাইক লৈ, গতিকে আমি ওচৰতে হৈ যদি নাহোঁ তেতিয়া আকৌ বেয়া দেখা পায়। গতিকে আজি ডাউজি চাবলৈ আহিলোঁ। আৰু ডাউজি আচলতে ভৈৰৱকুণ্ডৰ ওচৰতে, আৰু ভৈৰৱকুণ্ডলৈ বেছি দূৰ নহয়। আৰু পাৰিলে আজি নাজত আছোঁ ভৈৰৱকুণ্ডত এই ওচৰ হয় আৰু যদি ওচৰ হয় তেতিয়া যাম। গতিকে যিখিনি পাৰোঁ আপোনালোকক দেখাই যাম। আপোনালোকে আহিব কেতিয়াবা। গাইছ এয়া ডাউজি পালোঁ, এইখিনি কাটি দিব লাগিব। ওচৰতে বেছি দূৰ নাই আৰু পাম আৰু গৈ। এই ৰাস্তাটো বহুত বেয়া এইফালে। ডাউজি পামে আৰু অলপমান আছে, আৰু 2 মিনিট লাগিব, গতিকে যাই পামে। গাইছ এয়া গৈ আছোঁ, একদম ভাগৰ লাগি গৈছে। খোজকাঢ়ি যাব লগা হৈছে, ইমান বেয়া ৰাস্তা, একদম অৱস্থা বেয়া হৈ গৈছে। এই আমাৰ তেওঁ খোজকাঢ়ি যাই আছে, আগৰকেইটা গ'ল। আৰু এয়া চাইনবোৰ্ড মাৰি থোৱা আছে, ইয়াতে চাইকেল থৈ যাব দিছে। আগলৈ লৈ যাম বাৰু, কথা নাই। বাবুহাত মই একদম বৰবাদ। কেনে 10 টকা দিব লাগিব। মই কিস্তি দিছোঁ পইচাৰ দি দিলোঁ আৰু 10 টকা লয়। গতিকে 10 টকা দি ইয়াত সোমাব লাগিব। গতিকে ইয়াত পইচা পে' কৰি আছে। সিহঁতে তাত আছে, ধুনীয়াকৈ বনাইছে। এইখিনি ধুনীয়া লগা হৈছে। ইয়াতে ফটো উঠিব ধুনীয়া হয়, একদম ধুনীয়া। দোস্তু ৰখবি না, যাই আছোঁ আৰু পালোঁহে ফাইনেলি। চাইকেল লৈ আহিলোঁ, ইমান দূৰ, প্ৰায় 32 কিলোমিটাৰ হয়। 32 কিলোমিটাৰ চাইকেল মাৰিলোঁ, বাপৰে বাপ। ভৰি বিষ উঠি গৈছে। তাকো পাহাৰ জেগা, পাহাৰ, গতিকে ওপৰলৈ উঠি যাব। তামোল গছ এডালৰ সমান ওপৰলৈ উঠিলোঁ চাগে আমি। তো এয়া লগবিলাকো গৈ আছে। আকৌ কিবা কৈ দিয়া আকৌ। কি ক'ম আৰু, ইমান ফূৰ্তি লাগছি না, ইমান দূৰত চাইকেল চলাই আহি। মাতটো পানী মাৰো লৈ গৈছে পুৰা একদম। কি স্পীড পানী গৈছে, সিহঁতে গাড়ী মানুহ ভয় লাগি গৈছে বা। কি স্পীড পানী গৈছে, বাপৰে বাপ। কি স্পীড পানী। এই চবতকৈ ভাল কথা দেখো, ইয়াতে গাড়ীব লাগিলে হেৰি হৈ যাব দেখো। বাপৰে বাপ, কি জোৰত পানী গৈছে, একদম পুৰা স্পীড পানী গৈছে। এই বাবু পইচা বহুত কষ্ট মূৰত। বাবা মোকো বহিবা দি না।
এই ঘুমিতে গেলি বহিবা দিন অলপমান এনেকৈ বহিবা দি ধুলনি দিছোঁ পূৰা বাঁহৰ ধুলনি বনাইছে সুন্দৰ পৰিৱেশ যাই আছোঁ এতিয়া আগলৈ আগৰ দৃশ্যবোৰ দেখাম পানী অহা যোৱা কৰি আছোঁ পূৰা স্পীড পানী হৈছে পাহাৰৰ পৰা পানীটো নামি আহিছে গতিকে পূৰা পানীটো যাই আছে ইয়াতে বহিবলৈ কিবা কিবি বনাই দিছে তাত জিৰণি কথা বহিব পাৰি তাত লাহে লাহে বনাই আছে ভালদৰে আৰু ষ্টাৰ্ট কৰিছে বেছি দিন হোৱা নাই গতিকে ইমান পটককৈ ইমান ধুনীয়াকৈ বনোৱাটো অসুবিধা হয় গতিকে এতিয়া লাহে লাহে হ'ব এতিয়া মানুহ আশা কৰিছে গতিকে লাহে লাহে ইয়াত ভাল কৰিব নিশ্চয় ইয়াত চোৱা হ'ল আমাৰ ডাউজি এতিয়া আমি ভৈৰৱকুণ্ডলৈ যাম ভৈৰৱকুণ্ডত বহুত দূৰ আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ ইয়াৰ পৰা 5 নেকি হা চাৰে 3 কিলোমিটাৰ নহয় 7 কিলোমিটাৰমান হ'ব গতিকে 7 কিলোমিটাৰমান হ'ব তাৰপিছত যাম এই পাৰে আমি ভৈৰৱকুণ্ড যাব লাগিব ভিডিঅ' এডিটিং ভিডিঅ' দিম এইটো তাত আৰু এটা হেৰি বুলি কয় ভৈৰৱকুণ্ডও দেখাম আপোনালোকক এটা ভিডিঅ'তে দেখাম দীঘল হ'ব গতিকে আপোনালোকে চাই যাব ভিডিঅ'টো বাবু সোনকালে যাওঁ আমি ভৈৰৱকুণ্ড যাব লাগে মই এইটো ৰাস্তা দি কি হৈছোঁ এইটো ৰাস্তা নহয় দেই মই তোক কিবা ৰাস্তাটো পাহৰি গ'লোঁ আগে নাযাওঁ মই হেৰি দি যাম কিয় যাম এই ৰাস্তা থাকোঁতে হেৰি দি যাম নেকি হাবি দি তাতে বাবাই দাৰ্জিলিং তালাই বেয়া নালাগিল আহি পেলাই লাহে লাহে বনাই আছে আৰু কেইদিনমান পিছত আৰু ভাল লাগিব এটা ফটো উঠিব বঢ়িয়া হ'ব গতিকে গ্ৰুপ ফটো এটা উঠিলোঁ আমি আই লাভ তাৰপিছত বঢ়িয়াকৈ লিখিছে এইটো দেখাব আছে দেখোন আপোনালোকক এয়া ধুনীয়াকৈ লিখিছে পূৰা ফুলেদি লিখিছে আই লাভ ডাউজি এইখিনি ধুনীয়া লাগে দেখোন এটা বঢ়িয়া লাগে কি ধুনীয়া লাগে ফিল্ড বঢ়িয়া ফিল্ডৰ নিচিনা নামি যাব লাগে বঢ়িয়া লাগে এইখিনি জেগা এটা ফটো উঠিব পৰা যাব বঢ়িয়া হ'ব ইয়াতে চাউণ্ডটো ইগু হৈ যায় কান্দাল মাৰো দাৰ্জিলিং বাই বাই তো গাইছ এই ভৈৰৱকুণ্ডলৈকে যাত্ৰা আৰম্ভ কৰিছোঁ আমি এই চাইকেল লৈ পাহাৰখন দেখা হৈছে অলপ বেছি নাই আৰু এই আৰু 2 কিলোমিটাৰ যাব লাগিব এয়া ভৈৰৱকুণ্ডলৈ যাই আছোঁ আৰু বেছি দূৰ নাই পাহাৰখন দেখা হৈছে শ্বৰ্টকাট ৰাস্তা দি যাই আছোঁ পূৰা হাবি মাজে মাজে এয়া আমাৰ সুব্ৰত বাবু আহি আছে কামিং কেনেকুৱা অনুভৱ সুন্দৰ অনুভৱ আৰু আহি আছে এই বাকীবিলাকো পিছ পৰি ফালে এয়া আমি যাই আছোঁ এতিয়া ভৈৰৱকুণ্ডলৈ আৰু কেই কিলোমিটাৰ আছে আৰু 1 কিলোমিটাৰমান আছে 1 কিলোমিটাৰমান হ'ব ৰুকো যাৰা চাবাৰ কৰ এয়া এইটো নদীটো গৈ আছোঁ এতিয়া প্ৰায় আমি কিমান চলালোঁ 40 কিলোমিটাৰমান পূৰা চাইকেল চলালোঁ আজি এতিয়ালৈ তাৰপিছত ঘৰলৈ যাওঁতে নাই বোলো 80 কিলোমিটাৰ 80ৰো বেছিয়ে হ'ব 90 কিলোমিটাৰমান চাইকেল চলাবই লাগিব দিনটোৰ ভিতৰত কাৰণ গন্তব্যস্থান ঘৰটো ল'বই লাগিব গতিকে 80-90 কিলোমিটাৰ আমি আজি চাইকেল নিশ্চয় চলাব লাগিব উপায় নাই ফুৰিলোঁ অলপ পাহাৰখন নদীটো যাই আছোঁ আমি এতিয়া এই আগত যাই আছে ইহঁতে পালে যায় আগত আৰু আগত লগবিলাক আছে সিহঁতক যাই আছে তো গাইছে এয়া ভৈৰৱকুণ্ড পালোঁ আহি এয়া ভৈৰৱকুণ্ডৰ পূৰা দলংখনৰ মাজতে ৰখিছোঁ অলপমান আৰু সৰুটো সপোন সিও আহি আছে ইয়াতে ৰখি অলপমান আংকল দে এইবিলাকতে পিকনিক খোৱা যায় ঠাণ্ডা দিনত এয়া আইচক্ৰীম খাই ল'লোঁ এতিয়া গৈ আছোঁ আগলৈকে আগৰ চাইছোঁ এনে আগতে আহি পাইছোঁ 2-3বাৰ আহিছোঁ কিন্তু হ'লেও আজি বাৰিষা কাল আহি পোৱা নাছিলোঁ আজি বাৰিষা কাল আহিলোঁ চ' চাই আছোঁ এই তাত BSFৰ হেৰি বুলি কৈ ফায়াৰিং চলি আছে
কিছু ট্ৰেইনিং হৈছে নেকি, পূৰা ফায়াৰিং চলি আছে, গতিকে সেইফালে যাব নোৱাৰে, তাৰ বাবে যাব দিয়া নাই BSF-বোৰে। গতিকে এইটো চাইডে আহিছোঁ, এইটো চাইডে আপোনালোকক দেখাম। বহুতো আজি ৰ'দ, আজি মানে এইকেইদিন ৰ'দ দিয়ে আছে, চ' যি পাৰোঁ দেখাই যাম। আৰু তাত থাকি আকৌ যাবই লাগিব, কাৰণ আৰু আছে বাৰু 40 কিলোমিটাৰ আমি চাইকেল চলাই ঘৰলৈ যাব লাগিব নেকি। যাই আহোঁ। এইটো ৰাস্তা আগতে আমি আহোঁতে এইটো ৰাস্তা হোৱাই নাছিলে, এতিয়া পাকা কৰিলে। এতিয়া হেৰি বুলি কৈ কম মানে ডেভেলপ হৈ যাই আছে, আৰু 2 বছৰ পিছততো আৰু ডেভেলপ হৈ যাব। আপোনালোকে অহা নাই যদি ভৈৰৱকুণ্ডত আহিব, কাৰণ ভৈৰৱকুণ্ডখন বহুতো ধুনীয়া, পিকনিক স্পটৰ কাৰণে ধুনীয়া, আৰু এই পিকনিকৰ খাবৰ কাৰণে পানীৰ সুবিধা আৰু গোটেইখিনি সুবিধা ইয়াত পোৱা যায়। আৰু বস্তুবোৰতো দাম কম, ইয়াত তেলো কম দামত পোৱা যায়, আৰু কমলা চমলা পোৱা যায়, কমলাবিলাকতো কম দামত পোৱা যায়। গতিকে আপোনালোকে আহিব ইয়াত আৰু ভাল পাব নিশ্চয়, কাৰণ ভৈৰৱকুণ্ডখন এখন ধুনীয়া পিকনিক স্পট। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, কাৰণ ভৈৰৱকুণ্ডখন গোটেইখিনি দৃশ্য আপোনালোকক দেখাম। ইতিমধ্যে ভিডিঅ'টো দীঘল হ'লেও গোটেইখিনি ভিডিঅ'টোত দেখাবলৈ, ভৈৰৱকুণ্ডৰ গোটেইখিনি দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈ চাই যাব। গাইছ, ইয়াত পূৰা পানী আহি আছে এতিয়া, যোৱাকালি বৰষুণ দিছিল, চ' এতিয়া পানীটো পূৰা স্পীড গৈ আছে। ইয়াত গা ধুম বুলি ভাবিছিলোঁ, কিন্তু গা ধুব নোৱাৰি, পৰ্যায় নাই তেনেকুৱা, কাৰণ ইমান জোৰত পানী যাই আছে। আৰু যোৱাবাৰ ইয়াত এক্সিডেণ্টো হৈছিল তেনেকৈ, যেতিয়া গা ধুইছিল দুজন ল'ৰা ইয়াতে গা ধুতে, এজন ল'ৰা নেকি মৃত্যু হৈছে। গতিকে ভয় লাগে, গতিকে আমি ইয়াতে গা ধুব নোৱাৰিমে চাগে। চ' আগলৈ চাম, যদি তেনেকুৱা ঘাট আছে গা ধুবলৈ চেষ্টা কৰিম। আগতেও বহুত জেগা আছে, চব বন্ধ হৈ আছে, এইফালে যাব নোৱাৰে, ওলমা দলং দেখাব নোৱাৰে। এইফালে মন্দিৰ এটা আছিল ওপৰত, সেইটো যাব নোৱাৰিম এতিয়া, দেখাব নোৱাৰিম, কাৰণ এতিয়া বন্ধ হৈ আছে। চ' আকৌ কেতিয়াবা আহিলে আপোনালোকক দেখাম। আৰু এতিয়া যিখিনি পাৰোঁ আপোনালোকক দেখাইছোঁৱে। এতিয়া সেইফালে যাম, সেইফালে কি দৃশ্য আছে চাবলৈ চেষ্টা কৰিম, যদি যাব দিয়ে। পাৰ্মিশ্যন নাই মানে এতিয়া বাৰিষা কালত, এতিয়া পিকনিক স্পট হয়, তেতিয়া চব খুলি দিয়ে। সেইফালে চাৰিওফালে ৰাস্তা, পূৰা ৰাস্তা আছে। আৰু এতিয়া আহি আছে বাকীবিলাকো, আহি পাইছে দুজন। ব'ল ৰাস্তাটো সৰু ৰাস্তা, যাব ভাল লাগে। গা ধুব লাগিছিল নহয়, বেজাৰ ধাৰ, ভয় লাগে। ক'ত ধুনু কি দেখা পাইছি না আমি অহা। চ' ইহঁতে গ'লে মই যাই আছোঁ পিছে। কি ধুনীয়া লগা হৈছে। সিহঁতে পালে যায়, ময়ে যাই পোৱা নাই। মই জেগাত য'ত চাইকেল ফুৰিব এতিয়া, নহ'লে মই নাপামগৈ, কাৰণ সিহঁতে বহুতো আগবাঢ়ি গ'ল। চ' যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। ৰখে, ৰাস্তাটো বেয়া নেকি? বেয়া ৰাস্তা পাই গ'লোঁ আকৌ, পাকা ৰাস্তাৰ মাজতে বেয়া ৰাস্তা মুখা আহি যায়, কি হ'ব। আমি আহি পালোঁ এতিয়া গা ধোৱাৰ স্থান বিচাৰি একদম পূৰা দূৰ আহি পেলাই, পূৰা 2 কিলোমিটাৰমান আহিলোঁ নেকি আমি। 2 কিলোমিটাৰমান আহি পেলাই এতিয়া কৃপাকৈ গন্তব্যস্থান পাইছোঁ। ইফালে গা ধুবলৈ চেষ্টা কৰিম, আৰু গোটেইকেইজন আহি পালোঁ এতিয়া, নে কি কওঁ গাইছ। এয়া এই বঢ়িয়া, পানীটো বেয়াত আছোঁ, বেয়া মানে ইমানো বেয়া নহয়, কিছু বেয়া আৰু। গতিকে গাটো ধুই লওক, ইয়াতে একদম বিচাৰি ধান ৰখা জেগা বিচাৰি কিনি পালোঁ, আৰু এতিয়া গা ধুই পেলাই আমি এতিয়া ভৈৰৱকুণ্ডৰ পৰা ঘৰলৈ যাত্ৰা কৰিম। ভৈৰৱকুণ্ডৰ সকলো দৃশ্য দেখাব নোৱাৰিলোঁ, কাৰণ বন্ধ হৈ আছে, আৰু ইমান ৰ'দত যাব ইচ্ছা নাই। চ' এতিয়া আমি আকৌ ঘৰলৈ যাব লাগিব, আৰু 50 কিলোমিটাৰমান চাইকেল মাৰিব লাগিব, গধূলি হৈ যাব। চ' এতিয়া যাম এই হোটেলত কিবা কিবি খাই, নে কি কওঁ। হেল্ল' গাইজ, আমি এতিয়া ঘৰলৈ গৈ আছোঁ, ঘৰলৈ ৰাওনা হৈছোঁ। আৰু ইতিমধ্যে আমি 1 কিলোমিটাৰমান আহিলোঁ ভৈৰৱকুণ্ডৰ পৰা। আৰু এটা কথা, এতিয়া আমি যেতিয়া ভৈৰৱকুণ্ডলৈ গৈছিলোঁ, তেতিয়া যিমান কষ্ট হৈছিল, ওপৰলৈ উঠি যাব লগা হৈছিল। এতিয়া দুবাৰ পেডেল মাৰিলেও ভালেখিনি যাব পাৰে। চ' এতিয়া যাই ভাল লাগিছে, আৰু বেছি টাইম নালাগিব যেন পাইছোঁ, কাৰণ এতিয়া আমি তললৈ নামি গৈ আছোঁ। আৰু এবাৰ মাৰিলে যাই পায়, হয়নে? একবাৰ মাৰাৰ লগে লগে পেডেল একবাৰ মাৰাৰ লগে লগে 1/2 কিলোমিটাৰমান যাব পাৰে। চ' এতিয়া যাই পাই ভাল লাগিছে, বেছি কষ্ট হোৱা নাই, যাওঁতে বহুত কষ্ট হৈছিল। চ' যাই আছোঁ।